বন্ধুসকল মোৰ চেনেল অল ইন ওৱান এক্সামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কোশ্চিন আৰু এনসাৰ লৈ আহিছোঁ। আসাম পুলিচ আৰু ইৰিগেশ্যনত যিসকল বন্ধুৱে এপ্লাই কৰিছে তেওঁলোকৰ পৰীক্ষাৰ বাবে এই কেইটামান কোশ্চিন অতি গুৰুত্বপূৰ্ণ। বন্ধুসকল আহক সময়খন পলম নকৰি ভিডিঅ'খন আৰম্ভ কৰোঁ। ভিডিঅ'খন আৰম্ভ কৰাৰ আগতে মোৰ চেনেল অল ইন ওৱান এক্সামক সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব। আহক বন্ধুসকল ভিডিঅ'খন আৰম্ভ কৰি ইয়াৰ প্ৰথম কোশ্চিনটো হৈছে ভাৰতৰ আটাইতকৈ বেছি স্থলপথ থকা ৰাজ্যখন হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 কেৰালা হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চিন হৈছে অম্ৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ স্থান। অম্ৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ কোনটো স্থানত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 ভাৰত আছে 1 নম্বৰ স্থানত। নেক্সট কোশ্চিন হৈছে আপোনাৰ ভাৰতত প্ৰথম ৰেল চলিছিল কেতিয়াৰ পৰা? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ 2 1853 চনৰ 16 এপ্ৰিলৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2। নেক্সট কোশ্চিন হৈছে আপোনাৰ ব্ৰহ্মপুত্ৰৰ উৎস হ'ল ডেছ হিমবাহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 চেমা ইংডুং হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চিন হৈছে আপোনাৰ আলুপতি কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ 1 ব্ৰহ্মপুত্ৰৰ এখন স্থায়ী চৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ অপশ্যন। নেক্সট কোশ্চিন হৈছে আপোনাৰ ভাৰতত ডেছ টা প্ৰধান সাগৰীয় বন্দৰ আছে। ভাৰতত ইয়াৰ কোশ্চিনটো বুজাইছে ভাৰতত কেইটা প্ৰধান সাগৰীয় বন্দৰ আছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ 2 12টা সাগৰীয় বন্দৰ আছে। ইয়াৰ অপশ্যন নম্বৰ হ'ব অপশ্যন 2 12টা সাগৰীয় বন্দৰ আছে। নেক্সট কোশ্চিন হৈছে আপোনাৰ খৰালি চৰ চাপৰিবোৰৰ বাবে নৈৰ পানী সৰু সৰু ভাগত বিভক্ত হৈ পৰে। নৈৰ এই পূৰক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ 2। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 গোমফিত হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চিন হৈছে আপোনাৰ ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল। ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ 2 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2। নেক্সট কোশ্চিন হৈছে আপোনাৰ বৰাক নৈৰ অসম অংশত প্ৰায় ডেছখন উপনৈ আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ অপশ্যন নম্বৰ 4 হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ। বন্ধুসকল আজি এইকেইটা কোশ্চিন আপোনালোকৰ সন্মুখত আলোচনা কৰিলোঁ। বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুসকলক। মোৰ চেনেলত যদি আপুনি নতুন হয় তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ লগতে বেল আইকনটো প্ৰেছ কৰিব।